আসসালামু আলাইকুম ভিউয়ার্স। আজি আমি যাত্ৰা কৰিব ওলাইছোঁ বন্দে ভাৰত। টাইটেল দেখি চাগে গমেই পাইছে। আমি পামগৈ শালমাৰা আৰু অলপ জাৰ্ণিটো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ষ্টাইলটো গমেই পায়। ইয়াৰফোনটো লগাই লওক আৰু ভিডিঅ'টো ফুল স্ক্ৰীন কৰক। ভিউয়াৰ্স, এয়া নিউ বঙাইগাঁও ষ্টেচন স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আমি সুধিম বন্দে ভাৰত কিমান নম্বৰ প্লেটফৰ্মত আহে। ৱেলকাম টু নিউ বঙাইগাঁও জংচন। আমি সুধিলোঁ 4 নম্বৰ প্লেটফৰ্মত আহিব। এতিয়া আমি গৈ আছোঁ 4 নম্বৰ প্লেটফৰ্মত। মোৰ লগত আছে মোৰ মিছেছ জয়শ্ৰী। তাই নতুনকৈ ইউটিউব চেনেল খুলিব, লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এইখন বন্দে ভাৰত নহয়, এনেই দেখুৱাইছে। अच्छा हमको सिखा रिया है। এয়া প্লেটফৰ্ম নম্বৰ 4 আৰু চাওক কিমান যাত্ৰী অপেক্ষা কৰি আছে বন্দে ভাৰতৰ কাৰণে চাৰিওফালে। এইবিলাক চব ৱেইট কৰি আছে বন্দে ভাৰতৰ কাৰণে। So viewers, finally আহি পালে বন্দে ভাৰত। আমাৰ কোচ হ'ল E1, এইটো E1 চাওক। E1 আমাৰ হ'ল 45 and 46 ছিট নম্বৰ। তাতে উঠিমগৈ। স্বাগতম জনাইছে এবটল পানীৰে। এয়া টেবুল খুলি লৈছোঁ আৰু আহি গ'ল নাস্তা। খাতিৰদাৰীৰ বাবে ধন্যবাদ IRCTC, ধন্যবাদ বন্দে ভাৰত। ये फंस गया सीएम। এয়া আমাক খাবলৈ দিছে দৈ, এয়া লটে চকোপাই, এয়া মছালা চাঁচ, কৰ্ণফ্লেক্স, এইটো টি প্ৰিমিক্স, এইটো চুগাৰ, এইটো কি চেনিটাইজাৰ, এইটো কেচাপ, এইটো চাগে সল্ট, এইখন চামুচ, এইখিনি গাখীৰ, এইখন টিশ্যু, এইটো বুটৰ দালি, এইটো হ'ল অমলেট ডাবল আণ্ডা, আৰু এইকেইখন তিল পিঠা নে কি ঘিলা পিঠা নে কি বা, চৰি পুৰি এইবিলাক। পুৰিও ইমান টান হোৱা। ইমানখিনি খায়ো যদি পেট নভৰে 112 টকা দিলে আকৌ এবাৰ দিয়ে। कुलजा सिम खाना पूरा टेस्टी ना। এক কাপত গৰম পানী বাকি দিছে। একটা ড্রোন দুটো বুলেট না, সরি এক টোটালি তোমাকে 5 করে দিচ্ছি, রেড করে দেবো। চাহৰ কালাৰ ৱাও। ভিডিঅ' বনাওঁতে বনাওঁতে ময়ে খাব পৰা নাই, এতিয়াহে খাই আছোঁ। এয়া মই খাই আছোঁ গুটিৰে সৈতে মনুৱা কল। गजब बेइज्जती है। অটোমেটিক চপ ডিসপেন্সার, ৱাও। এয়ার ড্রায়ার,
भारतीय रेल आपकी सेवा में। अजी धन्यवाद। গ্লাছখন খোলা যদিও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ট্ৰেইনখন কোনে চলাই লৈ গৈ আছে। আমি ক্ৰছ কৰিলোঁ ৰঙিয়া জংচন আৰু এয়া মোৰ ঘড়ীত সময় 11:18। তবৰ ভিতৰৰ স্ক্ৰীণত এয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বন্দে ভাৰতৰ টিকেট কেনেদৰে ল'ব? যিসকলে নাজানে তেওঁলোকৰ বাবেহে কৈছোঁ। প্ৰথমতে আপোনাৰ মোবাইলত থকা IRCTC এপটো উলিয়াই ল'ব। তাৰপিছত পিন ইনপুট কৰি তলত কেপচা আহিব, কেপচাটো ইনপুট কৰি ল'ব। তাৰপিছত এনেকৈ ইণ্টাৰফেচ আহিব। এতিয়া আপুনি ডেট চিলেক্ট কৰি ল'ব কোনদিনা যাব। তাৰপিছত এভেইলেবিলিটি চেক কৰি ল'ব টিকেটৰ। যদিও ডাইনামিক প্ৰাইচ কিন্তু মেক্সিমাম টাইমত কেনেকুৱা থাকে, এক্সিকিউটিভ ক্লাছ হ'লে 1195 আৰু চেয়াৰ কাৰ হ'লে 655 থাকে। আপোনাৰ চইচ মতে য'ত হয় এইটো চিলেক্ট কৰি ল'ব। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীৰ ভাড়াৰ কথাই কৈছোঁ ইয়াত। তাৰপিছত আপোনাৰ পেচেঞ্জাৰ ডিটেইল মানে আপোনাৰ ডিটেইলখিনি ইয়াত ইনপুট কৰি দিব। আপোনাৰ নাম, বয়স, তাৰপিছত আপোনাৰ বাৰ্থ প্ৰিফাৰেঞ্চ আৰু আপুনি ভেজ নে নন ভেজিটেৰিয়ান এইখিনিও ইনপুট কৰি দিব। নেক্সট আপুনি আপোনাৰ কি কি ডিটেইল ইনপুট কৰিলে এইখিনি চাই ল'ব ভালদৰে। তাৰপিছত আকৌ কেপচা ইনপুট কৰি দিয়াৰ পিছত আপোনাৰ পে'মেণ্ট অপশ্যন আহিব। পে'মেণ্ট অপশ্যনত গৈ আপুনি যেনেদৰে পে'মেণ্ট কৰে কৰি দিব, টিকেট কনফাৰ্ম হৈ যাব। আহি পালোঁ গুৱাহাটী। এতিয়া আমি নামিম। এয়া হৈছে ধনী মানুহৰ কুকুৰ। আমি আহি পালোঁ গুৱাহাটী। পিছফালে দেখাব আছে গুৱাহাটী ষ্টেচন, এখন বন্দে ভাৰত। ধন্যবাদ ভাৰত চৰকাৰ আমাক এখন ভাল ৰেল উপহাৰ দিয়াৰ বাবে। চাই থাকিব মোৰ চেনেলটো, লাইক কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আগলৈ নতুন নতুন ভিডিঅ' আহি থাকিব মোৰ চেনেলত। নেক্সট ভিডিঅ' বনাম মই ষ্টাৰ্ট হ'ম। আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো।